Hello guys and Amoras. মই জংগলৰ লায়ন মুতুৰা গায়ন ইন্ট্ৰোডাকশনটো দিয়াটো দৰকাৰ নাই বাৰু মোক মানে আজি আপোনালোকৰ এটা পৰামৰ্শ লাগে দেই মানে মই ভাবিছো ন এটা নিউজ চেনেল খুলি দিম নেকি ডাঙৰ হৈ আৰু মোৰ চেনেলটোৰ নাম হ'ব মুতুৰা নিউজ লাইভ আজিকালি দেখিছো অলিয়ে গলিয়ে নিউজ চেনেল আৰু কি নিউজ সিদিনা অমিতাভ বচ্চনৰ কৰোনা পজিটিভ ওলাল সকলোৰে দুখ লাগিছে অকমান দিয়কচোন ঘৰৰ চাৰিজনক বোলে নি হস্পিটালত এডমিট কৰিলে Okay, that was a good news. কিন্তু তাৰ পিছত ষ্টাৰ্ট হ'ল ইহঁতৰ ভাওনা ৰাতি টোপনি গৈছে নে নাই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলে নে নাই পায়খানা ভালকে হৈছে নে নাই মিহিনে মোটা পকৰ ধুইছে নে নাই সব নিউজ আপুনি বা মোৰ কৰোনা পজিটিভ হৈ পানী হাগনি হলে কোনেও সুধিবলৈও নাহিব কাৰণ আমি সেলিব্ৰিটি নহয়তো আৰু এটা মজাদাৰ শুনক ৰাছিয়াৰ এটা কোম্পানীয়ে কৰোনা ভ্যাকচিনৰ হিউম্যান ট্ৰায়ালটো সাকসেসফুলি কমপ্লিট কৰিছে ওকে দ্যাট ওয়াজ अगेन এ গুড নিউজ কিন্তু আমাৰ দুটা চেনেলে এনেকে লিখিছে যেন আপোনাৰ পুকৰত ভ্যাকচিন বস খুচিবলেহে ৰেডি কৰোনাৰ নিউজটো দেখি ভাবিছে চাগে ভাই মাৰো মুজে মাৰো বিগ ব্ৰেকিং নিউজ বুলি যিডাল চিঞৰ মাৰে দেহত থকা আধা কৰোনা ভাইৰাছটো শব্দৰ ফ্ৰিকুৱেন্সিতে মৰি যাব অসমত বানপানী হৈছে 13 লাখতকৈ বেছি মানুহ এফেক্টেড নিচা কলে কিডাল হ'ব কোনো ঘণ্টাও খাতিৰ কৰা নাই মুম্বাইৰ বানপানী প্ৰাকৃতিক দুৰ্যোগ অসমৰ বানপানী পাল মৰাৰ সুযোগ বাৰু যি নহওক ভাল দিন আহিব আমাকো ভাল চকুৰে চাব তাৰে কামনাৰে কেমেৰা পাৰ্চন মুতুৰি শইকীয়াৰ সৈতে মই মুতুৰা গায়ন মুতুৰা নিউজ